জয় অনলাইন চেনেললৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি মই তোমালোকক ধুনীয়া ভিডিঅ' এটা দেখাম। অসম চৰকাৰৰ স্বাস্থ্য বিভাগত ভালেকেইটা পোষ্ট মুকলি কৰিছে আৰু DMEত গোটেই তোমাক ভিডিঅ'টো চাই যাব। আপোনালোক ভালদৰে চাই যাব ভিডিঅ'টো। 4খন মেডিকেল কলেজত ভেকেঞ্চি আছে। নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও আৰু ধুবুৰী ডিষ্ট্ৰিক্টত 4খনত আছে ভেকেঞ্চি। ইয়াত ভেকেঞ্চিবিলাক আছে। পোষ্টৰ নাম ষ্টাফ নাৰ্ছ, ড্ৰেচাৰ, লেবৰেটৰী টেকনিচিয়ান। ইয়াত বহুত কেইটা পোষ্ট আছে, আপোনালোক ভালদৰে চাই ল'ব। তথাপি মই দেখুৱাই আছোঁ আৰু মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা আপোনালোক চাব পাৰিব। আৰু 7 তাৰিখৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব। ইয়াত টোটাল পোষ্ট আছে 2000+ আছে পোষ্ট। ইয়াত আপোনালোক চাব পাৰিব। আৰু গ্ৰেড 3, গ্ৰেড 4 নন টেকনিকেলৰ পোষ্ট গোটেইবিলাক আছে ইয়াত। পে চেলাৰী দিয়া আছে। ষ্টাফ নাৰ্ছত আপোনালোক চেলাৰী পাব 14,000 পৰা 60,000। গ্ৰেড পে আছে 6,800 টকা। এইবিলাক হ'ল নাৰ্ছৰ, ড্ৰেচাৰৰ গ্ৰেড 4 গোটেইকেইটা পোষ্ট আছে ইয়াত। আপোনালোক ভালদৰে চাব পাৰিব। এইটো হৈছে গ্ৰেড 3 টেকনিচিয়ান পোষ্ট। ষ্টাফ নাৰ্ছত UR আছে 104টা, SCৰ 14টা, গোটেই আছে ইয়াত পোষ্ট। ড্ৰেচাৰ, লেবৰেটৰী টেকনিচিয়ান, অকুপেশ্যনেল থেৰাপি এডিশ্যনেল, ইয়াত গোটেই আছে পোষ্ট। EGC টেকনিচিয়ান, ফাৰ্মাচিষ্ট আছে, টেকনিচিয়ান, CCS, CSS, এইবিলাক আছে গোটেই পোষ্ট আছে। মডেলাৰ, কাৰ্পেণ্টাৰ, টেকনিচিয়ান আৰু ছ'চিয়েল ৱাৰ্কাৰ, OT টেকনিচিয়ান ফৰ এনিমেল অপাৰেশ্যন ৰুম, গোটেই আছে ইয়াত পোষ্ট। আপোনালোক ভালদৰে চাব পাৰিব। আৰু 8 পাছ এপ্লাই কৰিব পাৰিব 4 গ্ৰেডবিলাক। আৰু যি 3rd গ্ৰেড ডিগ্ৰী পাছ গোটেই আছে ইয়াত। নন টেকনিচিয়ান আছে ইয়াত। চাৰ্টিফিকেট লাগিব এপ্লাই কৰোঁতে। ইয়াত আছে মিনিমাম বয়স আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰলৈকে। আৰু OBC 18 পৰা 43, আৰু SC STৰ 18 পৰা 45, আৰু PWD 18 পৰা 50 ইয়াৰ্ছলৈ। আৰু নিয়মৰ পোষ্ট আছে কোকৰাঝাৰ, নগাঁও হস্পিটেল মেডিকেল কলেজ, এইবিলাকতো আছে। ধুবুৰী মেডিকেল কলেজ, ধুবুৰী ডেণ্টেল লেবৰেটৰী, লেবৰেটৰী। এইটোৱে আজিৰ ভিডিঅ' ইমানেই। আৰু জয় অনলাইন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোক এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিব। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।